এইটোচোন ভোলা ঘটক। হেৰা ঘটক, ৰবাচোন ৰবা। কিহে তুমি মোক দেখি যে তুমি এই গাভৰু ছোৱালী দুজনীৰ নিচিনা পলাইছা যে কিয়? মই আপোনাক মনেই কৰা নাই নহয়। ইম্পৰ্টেণ্ট কাম এটাত গৈ আছো তো। ইম্পৰ্টেণ্ট কাম? অহ, বাৰু ৰবাচোন, তোমাৰ এই চাকৰিটো ঠিকেই চলিছে নে? মানে ব্যৱসায়টো ঠিকেই চলি আছে? ঠিকেই চলি আছে। হেৰি কিয় বা সুধিলে? আপোনাৰো পিছে মন আছে নেকি? কি কোৱা? মই এবাৰ বিয়া পতা মানুহ, কি কোৱা তুমি? তোমাৰ এৰা সেই লোকৰ জোৰা লগাই থাকোতে যাব নেকি? দাড়ি চুলিটো পকিলে, সেই দাঁতকেইটা নাযাওঁতে বিয়াখন পাতি লোৱা আৰু। হেৰি চুলিত ৰং কৰিব পাৰি নহয়। পিছে মই এতিয়া যাওঁ। ৰবাচোন ৰবা। তুমি তোমাৰ কথাটো ভাবিবা কিন্তু দেই। ভাবিবা। কি জানো এইবিলাক। আৰু বাটত এইবিলাক যাত্ৰা নষ্ট নকৰিবা দেই প্ৰভু কৃষ্ণ। ঐ ৰত্নে শুনিছ? বা তই কেলে পলাইছ? চাই যা। আৰে মোক পৰি নালাগে দাইটি। আৰে পৰি নালাগে। পৰি নালাগে অ। পৰি নহয়, হেৰ ফটোখন চা। মই বিয়া নাপাতো দাইটি, মই বিয়া নাপাতো। আৰে কিয় নাপাতিবি? হেৰ তই বিয়া পাতিবই লাগিব। অ মাই, ঐ আচোন। ঘটক আকৌ আহিছে মোক পৰিজনী দিবলৈ। কাইটি মই বিয়া নাপাতো। অ মাই, ক'ত গ'লিনো? আচোন। হে বেঙাটো পৰি নহয় অ। এইবাৰ ফটোখন লৈ আহিছো, চাই ল। মই বেঙা কাৰণেইতো পৰি চাবলৈ গলো। আহা, মই তোক বেঙা বুলি কোৱা নাই নহয়। ফটোখন চাচোন, চা পৰি নহয়, চা। দাইটি, ফটোখনৰ নিচিনাই নে ছোৱালীজনী? একদম দাইটি, ক'ত হয় এজনী? দাইটি, মই মাক দেখাই আহোঁ। বহকচোন। থিয় হৈ আছে কিয়? বহকচোন। দাইটি, ছোৱালীজনী বাপেকে কি কৰে? ভাত খোৱাৰ আগতে পানী খাই লয়। নহয়, এই খেতি কৰে। ডাঙৰ খেতিয়ক। দাইটি, বহকচোন। মই মাক ফটোখন দেখাই আহোঁ। সোনকাল কৰ। বুজিছো, এবাৰ ভাওনাখনকে পাতিব লাগিছিল গাঁৱত। ভাওনা নহয় বুজিছ, এবাৰ ভাল নাটক এখনকে কৰোঁ নেকি? তাকে চবকে সুধি চাওঁ কি কয়। নহ'লে খানা এটা খালেও বেয়া নহয় বুজিছ। পাৰি। গাঁওবুঢ়াঘৰ ব্ৰইলাৰটো আছেই, ৰাতিপুৱা সময়কৈ উঠাই দিমগৈ। পাৰি মানে মণ্ডল জীয়েকো মাতিবি অ'। ভালেই হ'ব বুজিছ, কিন্তু এইটো কোনে দিব? কি দিব আকৌ? আমি লোকৰ মেলা পইচাটো কিয় দিম? সেইকাৰণে মুস্কুৰাই আছা। আমাৰ পৰা আকৌ চাইডো নিদিলেই হ'ল। তোমালোকৰ কাম বন নাই নেকি? তোমালোকৰ বয়সত মই কাৰ্গিলত বন্দুক ফুটাই আছিলো। নহয় মানে খুৰা, আমি খানা এটা খাম। খানা? আলোচনা কৰি আছো। খানা? এবাৰ কি হ'ল জানা? আমাৰ 24 নম্বৰ কেম্পত মই অকলে আছিলো। ৰাতি 9:30 বাজিছিল।
এটা প্ৰকাণ্ড মূৰ্তি মই অকলে ৰান্ধি বাঢ়ি খাই 7 দিনলৈ উগাৰি আছিলো মানে চা হেৰ' সোনকালে আছোন ইমান ষ্টাইল কৰিব লাগেনে অ' দাইটি কেনেকুৱা লাগিছে দাইটি বঢ়িয়া বজাৰৰ পৰা কিনিছে বজাৰ পৰি ফটোখন মই আপুনি আপুনি অ' মা অ' আহিছো অ' দাইটি কথা এটা হ'ল নহয় আকৌ মোৰতো চাইকেলখন বনোৱাই নাই নহয় মোৰতো চাইকেল নাই এ হ'ব আজি চাইকেল টাইকেল লৈ নাযাওঁ দুইটাই মাৰি পঠিয়াওঁ আহি যা ইয়াত থাকিবতো ইয়াতে থাকিব ব'ল অ' মাই ঐ জপনাখন মাৰি থবি আৰু চাইকেলখন চাবি আমাৰ দাইটি চাইকেল কিহে দেখা হ'ল গাত দেখোন মঙহ নাই নাৰিকল গছত লিংকে বাঢ়িহে গৈছা আৰে এক্সাৰচাইজ কৰিব লাগে এক্সাৰচাইজ তেতিয়াহে গালে মঙহ আহিব আহা এক্সাৰচাইজ কৰা নাহাত নাইন পাক যোৱা দৌৰা যিমান পাৰা দৌৰা যোৱা দৌৰা যিমান পাৰা দৌৰা নোৱাৰিছোঁ আৰু লাইনত খৰা হোৱা এই তই কি কৰিছ এই তই পিছলৈ যা দেখা লোৱা এই শক্তি ভোকলান মাৰ সৰুতে আই বোপাই হেৰুৱালোঁ নিজৰ পেটটোৰ স্বাৰ্থতহে লোকৰ ঘৰত কাম কৰি আছোঁ দিনটোত কষ্ট কৰি কাম কৰোঁ মইতো কষ্ট কৰা বিনিময়তহে ভাত সাঁজ খাই আছোঁ হয় দেই আমাৰ নিচিনা মানুহে ভাত খোৱাৰ বাবেও কথা শুনিব লগা হয় সময়বোৰ কিজান এনেকৈ পাৰ হ'ব অ' খুৰা অ' আৰু নোৱাৰো আৰু ডেকা ল'ৰা এই শক্তি যা ঘৰত ভাত খাই আহ ব'ল পলা 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 দেখিম নে বাৰু ছোৱালীজনী একদম সৰগৰ অফেচৰী নহয় দাইটি অ' দাইটি কি হ'ল অ' হয়তো কৰ্ণেল হয়তো চাওক হয়তো অ' দাইটি আমাক দেখিলে দাইটি মই নাজানো ঐ ৰচোন নপলাবি ৰ আৰে ঐ মোক এৰি থৈ নাযাবি ৰ ঐ ৰ এইখন ছোৱালী চাই এইটো কৰ্ণেল কৃষ্ণ কৃষ্ণ অ' কটা নিধক ইহঁতে গা ধোৱা চাবলৈ আহিছে হেৰি শুনিছেনে ৰাম 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 ৰাম
ঐ গলি নে অসভ্য চাল্লা ময়ো যাওঁ অ' দাইটি মই আৰু বিয়া নাপাতো দাইটি মই আৰু বিয়া নাপাতো ঐ মনটো পেলাই নিদিবিচোন অকণমান এনেকুৱা হয় আৰু নাই দাইটি নাই মই বিয়া নাপাতো হেই তই বিয়া পাতিবই লাগিব ময়ে পাতি দিম তোৰ বিয়া তেনেহ'লে দাইটি এবাৰ ছোৱালীজনী মোৰ ঘৰলৈ আনিব তইহে যাব লাগিব তই নাই দৰা ঘৰলৈ চোৱা দৰা চাবলৈ নাহে নহয় ল'ৰাহে যায় তইহে যাবি মই চব ঠিক কৰিম অ' দাইটি মই নাযাওঁ আৰু অ' দাইটি মোৰ দ্বাৰা নহ'ব আৰু মই বৰলা হৈয়ে থাকিম অ' দাইটি আপুনিয়ে পাতক মই নাপাতো